নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে ফেচবুকত আপোনালোকে এডুকেশ্যন আছাম 24 নামৰ মোৰ পেজ এটা আছে, গতিকে আপোনালোকে পেজটো লাইক কৰি দিব। অনুশীলনী 4.2 ৰ 4 নম্বৰ প্ৰশ্নটো, দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল 365। ইয়াত আমি প্ৰথমতে সংখ্যা দুটা আমি ধৰি ল'ব লাগিব। সংখ্যা দুটা কিমান আমি নাজানো, কিন্তু ইয়াত আমাক কৈছে দুটা ক্ৰমিক বুলি কৈ দিছে। ক্ৰমিক বুলি ক'লে আমি কি বুজি পাওঁ? ক্ৰমিক বুলি ক'লে তাৰ ক্ৰম হিচাপে তাৰ লগৰটোৱে আৰু ওচৰা ওচৰি। এটা যদি 5 হয়, তাৰ পিছৰ ক্ৰমিক সংখ্যাটো 6 হ'ব, মানে কিমান বাঢ়িব? 1 বাঢ়িব। যদি এটা সংখ্যাটো যদি 10 হয়, মানে এটা জানিলে আমি আনটো গম পাই যাম। এটা যদি 10 হয়, তাৰ পিছৰটো 10 + 1, তাৰমানে 11। এতিয়া সংখ্যা দুটা যে আমি ধৰিম, তাৰে এটা আমি ধৰিম x, আনটো হৈ যাব কিমান? x + 1। এটা x হ'লে আনটো x + 1। আমি সংখ্যা দুটা ধৰি ল'ম কেনেকৈ চোৱা। ধৰোঁ সংখ্যা দুটা x আৰু x + 1। এতিয়া আমি ইয়াত আৰু এটা বস্তু আমি লক্ষ্য কৰিব লাগে, কেতিয়াবা ক্ৰমিক যুগ্ম বা ক্ৰমিক অযুগ্ম বুলিও আমাক ক'ব পাৰে। যদি অকল ক্ৰমিক সংখ্যা বুলি কৈছে, তেনেহ'লে আমি জানিম এটা x হ'লে আনটো x + 1, এটা যিমান হ'ব আনটো তাতকৈ 1 বেছি হ'ব। আৰু যদি ক্ৰমিক যুগ্ম কয়, তাৰমানে যুগ্ম আমি নিজে নিজে আমি কল্পনা কৰিম কিছুমান এটা যুগ্ম সংখ্যা মনে মনে যদি আমি 6 ল'লোঁ, তাৰ পিছৰ যুগ্ম সংখ্যাটো কিমান আছে? 8, তাৰমানে 2 বাঢ়িব। তাৰমানে এটা x হ'লে আনটো x + 2 হ'ব। ক্ৰমিক অযুগ্ম যদি আমাক কয়, অযুগ্ম সংখ্যা যেনিবা এটা 5, তাৰ পিছৰ সংখ্যাটো কিমান আছে? 7, তাৰমানে কিমান বাঢ়িব? 2 বাঢ়িব। তো ক্ৰমিক অযুগ্ম সংখ্যা বুলি ক'লেও আমি সংখ্যা দুটা ধৰিম, এটা x, এটা x + 2। এতিয়া আমাক অকল ক্ৰমিক সংখ্যা বুলি কৈছে, আমি সংখ্যাকেইটা ধৰিলোঁ। বাকী একেবাৰে ইজি হ'ব। এতেকে প্ৰশ্নমতে লিখি আমি সমীকৰণটো আগতে আমি বনাই ল'ব লাগিব। সমীকৰণটো কেনেকৈ বনাম? প্ৰশ্নই কোৱা মতে দুটা ক্ৰমিক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল, তাৰ বৰ্গৰ যোগফল আমাক কৈছে 365। বৰ্গৰ যোগফল, যোগফলৰ বৰ্গ আৰু বৰ্গৰ যোগফল তো ডিফাৰেঞ্চ আছে। যোগফলৰ বৰ্গ মানে আগতে যোগ কৰি পিছত আমি হোল স্কোৱাৰ দিব লাগিব, আৰু বৰ্গৰ যোগফল মানে সংখ্যাকেইটাক আগতে বৰ্গ কৰি ল'ব লাগিব, পিছত আমি যোগ কৰিব লাগিব। যেহেতু আমাক বৰ্গৰ যোগফল বুলি কৈছে, তে এটা সংখ্যা x, তাক যদি আমি বৰ্গ কৰোঁ x², ঠিক আছে। আৰু এটা সংখ্যা আছে x + 1, তাক যদি আমি বৰ্গ কৰোঁ x + 1 হোল স্কোৱাৰ। এতিয়া দুইটা সংখ্যা বৰ্গ কৰিলোঁ, বৰ্গৰ কি কৈছে? যোগফল কৈছে। তো বৰ্গৰ যোগফল আমাক কিমান কৈছে? 365। আমি এতিয়া ইয়াৰ পৰা আমি দ্বিঘাত সমীকৰণৰ যিটো আৰ্হিটো আমি তাৰ প্ৰামাণিক ৰূপটোত আমি সজাই ল'ব লাগিব। সজাবৰ কাৰণে আমি কি কৰিম? ইয়াত x² আছে, x² লিখিলোঁ, প্লাছ আমি দেখা পাইছোঁ এইটো আমি সূত্ৰ দিব পাৰিম, a + b হোল স্কোৱাৰ। তাৰ সূত্ৰ আছিলে a² + টুৱাইচ এৰ জেগাত আছে x, বিৰ জেগাত আছে 1, প্লাছ b² মানে 1² ইকুৱেল কিমান আছে? 365। এতিয়া x² + x² আমি এইটো যোগ কৰিব পাৰিম, কাৰণ এইটো সদৃশ। কিমান হ'ব? টুৱাইচ x² প্লাছ এইটো পূৰণ হৈ আছে, 2 × 2 লগত থাকিব x প্লাছ 1² মানে 1। এতিয়া 365 সমান চিহ্নৰ সোঁফালে আছে প্লাছৰ, তাক বাওঁফালে আনিলে মাইনাছৰ 365 = 0। এতিয়া টুৱাইচ x² প্লাছ কিমান আছে? টুৱাইচ x। তো এতিয়া আমি চাব লাগিব ইহঁত দুটাক আমি যোগ কৰিব পাৰিম নেকি। এইটো x² আছে, এইটো x আছে, গতিকে এইটো যোগ নহয়। কিন্তু ইহঁত দুটাক আমি যোগ কৰিব পাৰিম, দুইটাই সংখ্যা। মাইনাছৰ 365 প্লাছৰ 1 বেলেগ বেলেগ চিন আছে, তাৰ মানে আমি বিয়োগ কৰিম। 365ৰ পৰা আমি যদি 1 মাইনাছ কৰি দিওঁ, থাকিব 364। কিন্তু কিহৰ বেছি আছে? মাইনাছৰ বেছি আছে, কাৰণ আগত কি চিন থাকিব? মাইনাছ থাকিব, = 0। এতিয়া আমাৰ দ্বিঘাত সমীকৰণ আৰ্হি হৈ গ'ল। এতিয়া আমি সমাধান কৰিবলৈ আমি আৰু এটা কাম কৰি ল'ম। যেহেতু আটাইকেইটাক 2ৰে হৰণ গৈ আছে, আমি 2ৰে হৰণ কৰি অলপ সৰু কৰি ল'ম। তেতিয়া 2ৰে হৰণ কৰিলে এইটো থাকিব অকল x² থাকিব,
এটুক যদি 2 ৰে হৰণ কৰো অকল x থাকিব মাইনাস ইয়াত যদি আমি 2 ৰে হৰণ কৰো 2 3 ত যাব এবাৰ 2 গুণ 2 থাকিল 16 2 8 গুণ 16 2 4 ত যাব দুবাৰ ইকুৱেল টু 0 তাৰ মানে 182 অথনি আমি কৰিছিলো আগৰ অংকটোত 182 আমি যদি হৰণ কৰো 2 ৰে যাব 2 9 গুণ 18 2 গুণ 2 আকৌ 7 ৰে যাব 7 গুণ 7 থাকিল 21 7 3 গুণ 21 7 2 গুণ কিমান হ'ব গৈ 14 আৰু 13 14 আৰু 13 যদি আমি লওঁ মাজত 1 নিশ্চয় ওলাব যদি আমি 14 ৰ পৰা আমি 1 বিয়োগ কৰো ঠিক আছে এটা আমি x স্কয়াৰ লিখিলো প্লাস আমি 1 পাবলৈ আমি কি কৰিব লাগিব 14 বিয়োগ 13 লিখিম লগত আছে x মাইনাস কিমান আছে 182 ইকুৱেল টু 0 এতিয়া সমাধান কৰিম এতিয়া আমি x স্কয়াৰ প্লাস ax টো দুইটাৰ লগতে হ'ব 14 ৰ লগতো হ'ব আকৌ মাইনাস 13 ৰ লগতো হ'ব মাইনাস আছে 182 ইকুৱেল টু 0 এতিয়া আমি কমন লম এই দুটাৰ পৰা কমন ললে কমন আহিব x দুটা x আছিল এটা x কমন আহিল তাৰ মানে x এৰ আমি হৰণ কৰিম যেটো সংখ্যা কমন ল মনত ৰাখিব লাগিব এই সংখ্যাটো দুইটাকে আমি হৰণ কৰিব লাগে x এৰ যদি x স্কয়াৰ হৰণ কৰো তাৰ মানে এটো বুজিবা x স্কয়াৰ যদি x এৰ হৰণ কৰো x স্কয়াৰ মানে x ওপৰত কেটা আছে দুটা আছে তে এটা ক্যান্সেল যাব তাৰ মানে x এৰে x স্কয়াৰ হৰণ কৰিলে থাকি কিমান x থাকে প্লাস 14x ক যদি x এৰে হৰণ কৰো x কাটা যাব গৈ থাকিব কিমান 14 ঠিক তেনেকে মাইনাস এই দুটাৰ পৰা কমন কিমান আহিব তে 182 এটা ডাঙৰ সংখ্যা কিন্তু আমি ইয়াত হৰণ কৰি ৰাখিছিলো 13 * 14 হলেহে 182 হয় গতিকে 182 নিশ্চয় 13 ৰে হৰণ যাব ইয়াতো 13 আছে গতিকে আমি দুইটাৰ পৰা আমি 13 কমন লৈ লব পাৰো যে 13 দি আমি দুইটাক যদি হৰণ কৰো 13 ক্যান্সেল যাব গৈ থাকিব x মাইনাস এ প্লাস 13 যাব 182 14 বাৰ ইকুৱেল টু 0 এতিয়া ব্ৰেকেটৰ ভিতৰত দুটা মিল আছে আমি এটা লিখি লম আৰু ব্ৰেকেটৰ বাহিৰত আছে x - 13 ইকুৱেল টু 0 অৰ্থাৎ এতিয়া আমি কি পাম x + 14 ইয়াৰ সমানো 0 বা x - 13 ইয়াৰ সমানো 0 এটাকে x ৰ মান আমি ইয়াত পাম -14 আৰু ইয়াত আমি x ৰ মান পাম 13 কিন্তু প্ৰশ্নই কোৱা মতে সংখ্যা দুটা আমাক যোগাত্মক সংখ্যা বুলি কৈ দিছিল প্ৰশ্নত গতিকে যেহেতু ই ঋণাত্মক ওলাই গৈছে গতিকে ইয়াত আমি x সমান এটো আমি অসম্ভৱ বুলি আমি লিখি দিম কাৰণ ই যেহেতু ঋণাত্মক ওলাইছে x সমান দুটাৰ পৰা আমি এটো লব নোৱাৰিম কাৰণ ই ঋণাত্মক ওলাই গৈছে আমি x সমান 13 হে লব লাগিব তে আমি সংখ্যা দুটা আমি ধৰিছিলো এতেকে নিৰ্ণয় সংখ্যা দুটা আমি ধৰিছিলো এটা x ধৰিছিলো আনটো x + 1 ধৰিছিলো এতিয়া যেহেতু x ৰ মান আমি 13 পালো x সমান 13 হলে আনটো হ'ব 13 + 1 তাৰ মানে 14 এতেকে নিৰ্ণয় সংখ্যা দুটা 13 আৰু 14